हेलो गाइज मोर ब्लगলৈ दीपिकास ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই গা পা ধুই ৰেডি হৈ গ'লোঁ। আজি একচুৱেলি মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয় আৰু আজি আমি মন্দিৰ যাম বুলি ভাবিছোঁ। কি হয় চাই থাকক। আমি এতিয়া ৰেডি হৈ গ'লোঁ যাবলৈ, ৰেডি পুৰা যাবলৈ। যাওঁ এতিয়া আৰু আমি ক'ত গৈ আছোঁ? ক'ত গৈ আছোঁ? মন্দিৰত। ফাইনেলি আমি আহি পালোঁ সাই বাবা মন্দিৰত। জোতা তাতেও ৰাখিব পাৰে। ৰছীটো ল'ব লাগিব এণ্ডিঙত। এয়া আমি আহি পালোঁ সাই বাবাৰ মন্দিৰত আহি পালোঁ। এতিয়া গৈ আছোঁ ভিতৰলৈ। চাকি জ্বলালোঁ, চাকি বাহিৰতে জ্বলাব লাগে। এতিয়া জাষ্ট ভিতৰত দৰ্শন কৰিবলৈ গৈ আছোঁ। চাকিটো বাহিৰতে জ্বলাব লাগে। আজি বহুত গৰম। এয়া মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালী গৈ আছে। ওম শ্ৰী সাইনাথ। কিমান ডাঙৰ, ইমান ধুনীয়া, দেখিয়ে ভাল লাগিছে। এইবোৰ চাওক কি ধুনীয়া লাগে, এই গছবোৰ দেখি। চাৰিওপিনে ফুলে ফুল আছে, বহুত ধুনীয়া পৰিৱেশ হয়। হাই কৈ দিয়া। আজি কিন্তু বহুত গৰম, খোজ দিব পৰা নাই গৰমত দেই। এচাক পঢ়ি দৌৰি আছে গৰমত, মানে খোজে দিব পৰা নাই, পক্ষী গৰম হৈ গৈছে পুৰা। কি ধুনীয়া বতাহ। এই পৰিৱেশটো এবাৰ দেখুৱাই দিলোঁ। সকলোৱেতো জানেই, তথাপিও যিসকলে অহা নাই দেখি পালে। মোৰ কিন্তু ইয়াত আহি খুব ভাল লাগে দেই। পলিথিন এটা পাম নেকি? এইবোৰ দেখিছেনে? এইবোৰ ৰছী, এইবোৰ গোটেই
সকলোৱে বান্ধি বান্ধি গৈছে। এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আমি। আজি বহুত গৰম, ভাবিছোঁ ভণ্টিৰ ঘৰত যাওঁ। চৰি ভণ্টি নহয়, বাইদেউৰ ঘৰত যাওঁ। মোৰ পেহীৰ ছোৱালী হয়, ইয়াতে থাকে 6 মাইলতে। এনে খবৰ এটা লৈ আহোঁ, আছেনে নাজানো বাৰু, খবৰো দিয়া নাই, চাই আহোঁ আছে নে নাই। অলপ তেন্তে এয়া আহি আছোঁ, মোৰ বাইদেউৰ ঘৰত আহি আছোঁ। অৱস্থা বেয়া, একদম অৱস্থা বেয়া। ইয়াতে 5th ফ্ল'ৰত থাকে আমি। এতিয়া লিফ্টটো বেয়া যিহেতু খোজকাঢ়ি আহি আছোঁ। মোৰ ভাগৰ লাগি গৈছে দেই। অৱস্থা বেয়া হৈ গৈছে। Kamseng! Kamseng! क्यों नुखुल्ला? এই আমার খামসেং, ইপানে চোৱা, খামসেং গুটলু, খামসেং এইয়া আমি আহি পালোঁ খামসেঙৰ ঘৰত ন। খামসেং মোলৈ চাই আছে, চোৱা এইয়া এইটো চোৱা এইয়া বেলুন উৰাই গ'ল। এইটো ডেকা ল'ৰা, এইটো অঁ খেলা ক'বাৰ লগত চাইছোঁ। অঁ এইটো ফুলাই দিয়া আকৌ, দি দিয়া। কামসেং চোৱা না, এইফালে চোৱা কামসেং মোৰ পানে চাব, ইপানে নাচায় আৰু। গ'ল পৰিলে ভয় খাইছে, কান্দিব এতিয়া আৰু কান্দিব। অঁ আহি পালোঁ, এতিয়া অকণ ফ্ৰেছ হৈ লওঁ। বহুত ভাগৰ লাগি গৈছে। ফ্ৰেছ হৈ লওঁ এতিয়া, তাৰপিছত অকণ ৰেষ্ট কৰি লওঁ, তাত কিবা এটা খাই অকণ ৰেষ্ট লৈ লওঁ আৰু। তেনেহ'লে ভিডিঅ'টো বহুত লম্বা হৈ গৈছে, আজিলৈ ইমানতে শেষ কৰোঁ। বাই।